মাঘ বিহু খানা খাবলৈ লৈছোঁ ভাবিলোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখুৱাই যাওঁ আৰু আপোনালোক সকলোকে মাঘ বিহুৰ বহুত বহুত হিয়া ভৰা মৰম আৰু উলগ জনালোঁ। লগতে আপোনালোকৰ বিহুটো সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। চাই থাকিব। অলপ ফূৰ্তি কৰি আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি গৈ আছোঁ দেৰগাঁও দিবলৈ, মানে এটা জেগা আমাৰ হোৱাগৈ নাই, আনিবলৈ গৈ আছোঁ। তাহলে আপোনালোকে লগতে গৈ থাকক আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনে কোনে মাঘ বিহু কেনেদৰে উদযাপন কৰিছে। কিন্তু ভাতি কিন্তু ভাতি কিন্তু ভাতি জলকীয়া ভাজি আৰু কিহৰ লগত হ'ব? হেৰি বেঙেনা পেটু ভাজি। আমাৰ পৰা 7টামান হাঁহ হৈছে, যা যোগাৰ হৈ আছে আৰু হয়তো আহিবও পাৰে। গতিকে এটা চব্জি বনাবলৈ আছে জ্বলাটোৰ কাৰণে, তাৰ কাৰণে মাংস আহিবও হ'ব পাৰে। আশা এটা কৰি আছোঁ। ভাত উতলি আছে পুৰা, এফালে দাইল বনি আছে। মাঘৰ বিহুৰ কাৰণে আমি এতিয়া ভোজ ভাত এটা খাবলৈ লৈছোঁ। এতিয়া ৰাইজে এনেকৈ ইটো সিটো কৰি আছে, কটাকটিও কৰিছে আৰু ইটো সিটো চব যথেষ্ট যোগাৰ হৈছে আৰু য'ত যেনেকৈ আছে আৰু আহি পেলাই তেনেকৈ আকৌ এই ৰাইজৰ লগত আকৌ সহায় কৰিবই লাগে। তেতিয়াহ'লে আৰু সোনকালে হ'ব। আৰু আজিকালি সমস্যাবোৰ বৰ বেলেগ নহয়। এতিয়া 10টা বজাত হয়তো বন্ধও হ'ব পাৰে আৰু খাব পাৰিবও পাৰোঁ আৰু নোৱাৰিবও পাৰোঁ। গতিকে সেইকাৰণে সোনকালে আহিব লাগে সকলো ৰাইজ। ভাবি চাবি যাবি তই মোৰ বুকুৰে, তই মোৰ বুকুৰে। এতিয়া আমাৰ খানা খাব ৰেডি হৈ গ'ল। এফালে মানুহবোৰ বহি আছে, এফালে চবফালে আপোনালোকক দেখুৱাই দিছে চব। এইফালে বহিছে, এফালে পানী যোগান ধৰিছে। এয়া খাবলৈ বহিছে। তই মোৰ বুকুৰে, তই
মধুবালা মিনি মধুবালা দেখি যখন তোকে দিল ধরেলা মধুবালা মিনি মধুবালা দেখি যখন তোকে দিল ধরেলা Don't